थांनाय 13 खालाराव जनायाव TMPKजों लोगोसे मिसिं हारिनि माहारियारि आफादफोरनि जुथुमायाव दुथांफ्रा गाग्लोबदोंमोन। बेनिनो दिनै दुथांफोरखौ हमनांगौनि दाबिजों TMPK बाइक रेलि खालामदों। आसाम पुलिसा दुथांफोरखौ जुदि हमनो हायाब्ला TMPKआव गावसोरनो हमनानै राहा लागोन होननानै उदाङै हुमखि होदों। TMPKनि आफादगिरि त्रिलक दलिया थांनाय 13 खालारनि मंगलबाराव जनायाव TMPK, MMK, TMMK जनाय जिल्ला आफादनि जथायै खुंफुंनाय जुथुमायाव खुंबाय थानाय समावनो 150 सासे दुथांफ्रा गाग्लोबफैदोंमोन। बे जाथायावनो क्रिस्टि भवननि खोरखि, आयना, दरजा बायदिफोरखौ सिफायनानै खहा खालामनायजों लोगोसे आफादनि माखासे दैदेनगिरिफ्रा गोब्राबै जोखोम जादोंमोन। बै सानखालिनो जनाय जिल्ला TMPKआ दुथांफोरनि मुङाव जनाय पुलिसा थानाय एजाहार होयो। बै सानखालिनो जनाय जिल्ला TMPKआव दुथांफोरनि मुङाव जनाय पुलिसाव थानायाव एजाहार होयो। नाथाय एजाहार होनायनि उनावनो जनाय पुलिस बिफाना दिनैसिम दुथांफोरखौ हमाखै एबा खायाखै। बेखौ लानानै दुखु मोननाय फोरमायदों मिसिं फरायसा आफादा। बेनिखायनो दिनै मुरखं सेलेक्ट क्रिस्टि भवननिफ्राय गिबि खुद्रिसानाय हाबाफारि लानानै बे जायगानिफ्रायनो TMPKजों लोगोसे मिसिं हारिनि माहारियारि आफादफोरनि दैदेनगिरिफ्रा बाइक रेलि खालामो। बे सोमावसारारि हाबाफारियाव नुजाथिनायाव जनायनि MLA भुबन पेगुआ गाग्लोबग्रा हान्जाखौ गोख्रों रावजों सोंखारियो आरो बुङोदि जाथायजों लोब्बा थानाय साफ्रोमबो दुथांफोरखौ हिमन्त बिश्व शर्मानि पुलिस हान्जाया थाबैनो खानांगौ। TMPKनि आफादगिरि त्रिलक दलियाबो खौरां बिजोंनि सिगाङाव बुङोदि बे जाथाया MSCनि बारग' मावफुं सोद्रोमा राजु मेधकखौ खानायनि सोमोन्दोआव जादोंमोन। लोगोसेनो आफादगिरि दलिया गाग्लोबनायाव लोब्बा थानाय सुबुंफोरखौ थाबैनो हमनानै थि साजा होनो दाबि खालामो। ইয়াত তেখেতক যোৱা বছৰ 21খন অংগনবাদী কেন্দ্ৰৰ ব্লক লেভেল কনষ্ট্ৰাকশ্যন কমিটিৰ চেয়াৰমেন হিচাপে মই দায়িত্ব দিছিলোঁ। আৰু তেখেত মোৰে এজন লিডাৰ, তেখেতক বিশ্বাসত দিছিলোঁ। পাছত যোৱা বছৰ যেতিয়া পইচাটো এপ্ৰিল মাহত ৰিলিজ কৰাৰ পাছত তেখেতে যেতিয়া কামটো 6 মাহ 7 মাহ পেলাই থলে, কামটো নকৰাকে আৰু আধৰুৱাকে জেগা জেগা কৰি থৈ দিলে, তাৰ কাৰণে প্ৰশাসনে আমি কিয় কামটো আগবঢ়া নাই, কিন্তু অসমৰ বিভিন্ন জেগাত কামটো আগবাঢ়ি গৈছে, আমাৰ ইয়াত কিয় আগবঢ়া নাই বুলি আমি যেতিয়া এনকুৱাৰী কৰিলোঁ, তেতিয়া আমি গম পালোঁ যে কিবা কনষ্ট্ৰাকশ্যন কমিটি যিখিনি লোৱাৰ লেভেল আছিলে, যিটো কনষ্ট্ৰাকশ্যন কমিটি অংগনবাদী পৰ্যায়ত, তেখেতসকলে কৈছে আমিতো পইচা পাতি পোৱাই নাই, আমি কেনেকৈ আগবঢ়াম। আৰু যিটো ভেণ্ডৰক দায়িত্ব দিছিলে, তেখেতে অলপ মাল পেলোৱাৰ পাছত অলপ কাম আগুৱাই দিয়াৰ পাছত ৰখি গ'ল। ভেণ্ডৰক যেতিয়া মাতি সোধা হ'ল কিয় কামটো আগুৱা নাই, তেখেতে ক'লে যে ৰাজু মেধকে তেখেতৰ একাউণ্টৰ পৰা পইচাটো লৈ গ'ল বুলি ক'লে। ৰাজু মেধকক তাৰপাছত সুধিলোঁ, মাতিলোঁ, তেখেত তাৰপাছত যোগাযোগ নকৰা হ'ল। আৰু যোগাযোগ নকৰাৰ পাছত তেখেতক ফোন মাৰিলেও ৰিচিভ নকৰা হ'ল। ব্লক লেভেল মিটিঙত, এনকুৱাৰী মিটিঙত মতা হ'ল, নাহিলে। তাৰপাছত গভৰ্ণমেণ্টে DC পৰ্যায়ত এনকুৱাৰী দি দিলে। চিভিল SDO আমাৰ SDO চিভিলক এনকুৱাৰী দিলে। এনকুৱাৰী কৰাৰ পাছত তেতিয়া তথ্যভিত্তিকভাৱে যেতিয়া এনকুৱাৰী কৰা হ'ল, তেতিয়া গম পোৱা গ'ল যে কৃষি কুম্বাং KK এণ্টাৰপ্ৰাইজ বুলি এজন এণ্টাৰপ্ৰাইজৰ নামত ব্লক লেভেলৰ পৰা টকাটো ৰিলিজ কৰিছিলে। আৰু সেই ব্লক লেভেলৰ টকাটো কৃষি কুম্বাঙৰ ভেণ্ডৰ হিচাপে তেখেতে কাম কৰিব লাগিছিলে। কৃষি কুম্বাঙৰ একাউণ্টৰ পৰা ৰাজু মেধকে নিজৰ এটা একাউণ্ট মেধক এণ্টাৰপ্ৰাইজ তালৈ ল'লে, পইচাটো একেদিনাই লৈছে। এবাৰ 21 লাখ, এবাৰ 15 লাখ। তাৰপাছত সেই 15 লাখ আৰু 21 লাখটো ডাইৰেক্ট গুৱাহাটীৰ তেখেতৰ টকছম মটৰ্ছ বুলি ইলেক্ট্ৰিক মটৰ্ছ নে কিবা এই আপোনাৰ ইলেক্ট্ৰিক মটৰৰ গাড়ীৰ বেপাৰ এটা আছে, তালৈ পইচাটো ট্ৰেন্সফাৰ কৰাটো বেংকত প্ৰমাণ হৈছে, বেংকৰ কাগজত। এতিয়া বেংকৰ কাগজটোতো তেখেতে মুচিব নোৱাৰে ৰেকৰ্ডটো। এতিয়া এই তথ্যবোৰ পোৱাৰ পাছত চৰকাৰে, প্ৰশাসনে তাৰ এগেইনষ্টত কেছ দিছে FIR। আৰু FIR দিয়াৰ পাছত তেখেতক বিচাৰি আছিলে, 2 মাহ 2.5 মাহ ধৰি তেখেত পলাই আছিলে। গুৱাহাটী হাইকোৰ্টত ইণ্টাৰিম জামিনো বিচাৰিছিলে, নাপালে, ইণ্টাৰিম বেইল নাপালে। আৰু ইমান 2 মাহ ধৰি বেইল পোৱা নাই। তাৰমানে কি, আইন আদালতো যিটো কাগজ তথ্য চাইছে, তাৰ পাছত বেইল দিব বিচৰা নাই, কিন্তু তথ্যটো সঁচা। এতিয়া তেখেতক আজি 2 মাহ 3 মাহ পলাই থকাৰ পাছত, বেইল জামিন নোপোৱাৰ পাছত তেখেতক প্ৰশাসনে ধৰিছে, ধৰি মেলি এৰেষ্ট কৰিছে। এতিয়া মই ইয়াত কথা এটা বুজি পোৱা নাই যে তেখেতক পইচাটো তেখেতে একাউণ্টছত, মই বিশ্বাস কৰিয়েই তেখেতক কনষ্ট্ৰাকশ্যন দিছিলোঁ, তেখেতে টকাটো খালে, নিজৰ বেপাৰত খৰচ কৰিলে,
দেৱশিশুৰ অংগনবাড়ী কেন্দ্ৰ মডেল অংগনবাড়ী কেন্দ্ৰত দিয়া টকাটো খাই পেলালে, কামটো নকৰাকৈ থলে। আৰু তেখেতে কামটো নকৰা দেখি তেখেতৰ FIR লছ হোৱাৰ পাছত তেখেত এতিয়া পলাই আছিলে, তাৰ মাজত চৰকাৰে ঠিক কৰিলে যে আমিতো বস্তুটো পেলাই ৰাখিব নোৱাৰোঁ। ত' BDO আৰু প্ৰশাসনৰ নেতৃত্বত এতিয়া কামবোৰ কৰি থকা হৈছে। এতিয়া কামবোৰ উঠোৱা হ'ল, কিয়নো 25 লাখৰ প্ৰথম কিস্তিয়ে ৰিলিজ কৰা হৈছিলে, বাকী টকাটো আছে 18 লাখটো। তো সেইকাৰণে এতিয়া বাকী কামবোৰ এতিয়া প্ৰশাসনে নিজেই কৰি আছে। এতিয়া নিজে কৰাৰ পাছত এতিয়া প্ৰগ্ৰেছ হৈছে। এতিয়া তেখেতে ক'ব বিচাৰিছে অংগনবাড়ী কেন্দ্ৰবোৰ আপোনালোকে গৈ চাওক, প্ৰগ্ৰেছ হৈছে। তো প্ৰগ্ৰেছটো তেখেতে কৰা নাই, তেখেতে পেলাই থোৱাৰ কাৰণে 6 মাহ 7 মাহ পেলাই থোৱাৰ কাৰণে এইটো কেছ হ'ল। কেছ হোৱাৰ পাছত প্ৰশাসনে BDO গোটেই ডিপাৰ্টমেণ্টে আৰু লোকেল লেভেল যিটো কনষ্ট্ৰাকশ্যন কমিটি আছিলে সিহঁতে মিলি এতিয়া কামবোৰ উঠাই আছে। ধা ধুৰ কৰি হ'লেও চৰকাৰৰ আৰু আমাৰ সন্মান চাই আৰু অংগনবাড়ীটো যে গাঁৱত লাগে এইটো চাই তেখেতসকলে নিৰ্মাণ কাৰ্য এতিয়া খুব ধুনীয়াকৈ আগবঢ়াই গৈছে। এতিয়া সেই আগবাঢ়ি যোৱা কামটো তেখেতে ক'ব বিচাৰিছে যে তেখেতে কৰিছিলে বুলি, তেখেতে টকাটো খোৱা নাই বুলি। এইটো মিছা কথা। প্ৰতিবেদনত স্পষ্ট আছে তেখেতে পইচাটো খাই পেলোৱাটো স্পষ্ট। আৰু পৃথিৱীত তেখেতে যিমান মিছা কথা ক'লোঁ, কোনোবাই তেখেতৰ মিছা কথা ক'লোঁ, কাগজটো যোনটো আছে যে একাউণ্টে টকাৰ খোৱাটো, বেংক একাউণ্টৰ পৰা বেংক একাউণ্টলৈ টকা খোৱাটো কোনো মুচিব নোৱাৰে। চ' সেইকাৰণে তেখেতে কোনো পধ্যেই এইটো হাৰি যাব নোৱাৰে। আৰু যিহেতু তেখেতে গম পাইছে এতিয়া কোনো পধ্যেই তথ্যভিত্তিকভাৱে তেখেত হাৰি যাব নোৱাৰে, তেখেতে এতিয়া সেইকাৰণে মিছা প্ৰচাৰ এটাত নামিছে যে এইটো MLA ষড়যন্ত্ৰ কৰিছে, ৰাজনৈতিক ষড়যন্ত্ৰ বুলি পাক চক্ৰ এটা দি, আৰু তেখেতে মিছা এটা মাত মাতিছে যে অংগনবাড়ী কেন্দ্ৰত যিখিনি এতিয়া প্ৰগ্ৰেছ হৈছে তেখেতে কৰিছে বুলি। এইবোৰ মিছা কথা এতিয়া মাত মাতিছে, কিয়নো তেখেতে এতিয়া নিজেই স্পষ্টভাৱে জানে, যিহেতু তেখেতে নিজেই বেংক একাউণ্ট ট্ৰেন্সফাৰ কৰি তেখেতে টকাবোৰ খৰচ কৰিছে। তেখেতে জানে যে এই তথ্যটো মুচিব নোৱাৰে, আৰু তথ্যটো যিহেতু মুচিব নোৱাৰে তেখেতে এতিয়া আৰু জনমানসত মিছাকৈ কথা কেইটামান কৈ জনমানসত অলপ মানুহক ভুল যোৱাই বাচিব পাৰিম নেকি বুলি ভাবিছে। এতিয়াতো বাচিব নোৱাৰে এইটোতো, কিয়নো আইন আদালতে চব কৰিব। আইন আদালতেতো তথ্যভিত্তিকভাৱে কৰিব। ভুৱন পেগুৱে কৈছে বুলি হাইকোৰ্টেতো নামানে। মই ধৰিলোঁ কোনোবা এটা পুলিচে বাৰু ভুৱন পেগু MLA হৈ মানিলে, হাইকোৰ্টেতো কাছাৰীটোতো ভুৱন পেগুৰ নেতৃত্বত নচলে। চৰকাৰৰ মতেতো কাছাৰীত কোৰ্ট কাছাৰী নচলে। কোৰ্ট কাছাৰীয়ে য'ত 2 মাহ 2.5 মাহ ধৰি তেখেত পলাই থাকোঁতে যদি দেখিলেহেঁতেন তথ্যটো ভুল, তেখেতক জামিন দিলেহেঁতেন, চাগে দিয়া নাই। আৰু সেইটোৰ কাৰণে মই কথা এটা বুজি নাপাওঁ। টকা খাইছে তেখেত, কেলেংকাৰী কৰিছে তেখেত, পলাতক আছে তেখেত, হাইকোৰ্টত জামিন মুভ কৰিছে তেখেতে, পোৱা নাই হাইকোৰ্টৰ পৰা জামিন। তাৰ পাছত তেখেতে পলাই থকাৰ পাছত এৰেষ্ট হৈছে, পুলিচে এৰেষ্ট কৰিছে। এতিয়া জেল পঠাইছে পুলিচে। TMPK MMK সংগঠনৰ কি দুখ তাত? তেখেতৰ সমৰ্থকসকলে TMPK MMKৰ যিটো আপোনাৰ কৃষ্টি ভৱনত, আমাৰ মিচিঙৰ মুৰকংচেল কৃষ্টি ভৱন, এতিয়া ঐতিহাসিক এটা কৃষ্টি ভৱন, এই কৃষ্টি ভৱন মিটিং হৈ থকা অৱস্থাত তেখেতৰ সমৰ্থকে 200-300 মানুহে সমৰ্থকে আক্ৰমণ কৰাৰ লক্ষ্যটো কি? আৰু এই বস্তুটো মই ভাবোঁ কোনো মিচিং মানুহে আৰু কোনো TMPK MMK মিমাকাবাং জাতীয় সংগঠনক ভাল পোৱা মানুহে এইটো কেতিয়াও সহ্য নকৰে আৰু কেতিয়াও ক্ষমা নকৰে যিসকলে জড়িত। আৰু তেখেতকো কেতিয়াও ক্ষমা নকৰে। তেখেতক প্ৰশ্ৰয় দিয়াৰ নামত তেখেতৰ সমৰ্থকসকলে যিটো কাণ্ড কৰিলে, এইটোৰ কাৰণে আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে প্ৰতিবাদ কৰিব। প্ৰতিবাদ কৰি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব। আৰু যিসকল ইয়াত জড়িত, যিসকল কালপিত জড়িত, আমি গোটেই ভিডিঅ' ফুটেজবোৰ পাইছোঁ, আমি গম পাইছোঁ কোনে কোনে জড়িত। আৰু জড়িতসকলক কোনো পধ্যেই এৰা নহ'ব, কেছ দিয়া হৈছে। আৰু এটা বিশেষ কাৰণত যোৱা 13 তাৰিখে TMPK MMK মিমাকাবাং জোনাই জিলা সমিতিৰ কাৰ্যকৰী বৈঠক জোনাই কৃষ্টি ভৱনত অনুষ্ঠিত হৈ আছিল। সেই অনুষ্ঠিত হৈ থকা সময়ত ৰাজু মেডগক গ্ৰেপ্তাৰৰ কেন্দ্ৰ কৰি এটা দুষ্কৃতিকাৰী দল এটাই তাত নেতৃত্ব দিয়া কেইজনমান ব্যক্তিয়ে নেতৃত্ব দি 100-150 জনীয়া এটা দলে আহি TMPK MMK মিমাকাবাঙৰ যি কাৰ্যকৰী বৈঠক আছিল, অপ্ৰস্তুতভাৱে বৈঠক চলি থকা সময়ত যি আক্ৰমণ কৰিছিল, সেই আক্ৰমণৰ প্ৰতিবাদত আজি আমি TMPK MMK মিমাকাবাং জোনাই জিলা সমিতিৰ নেতৃত্বত আজি এটা বাইক ৰেলী আমি কৰিব বিচাৰিছোঁ। যিহেতু আমি TMPK গণতান্ত্ৰিক পন্থা অৱলম্বন কৰোঁ, আমি আইনীভাৱে এখেতসকলক ব্যৱস্থা কৰাৰ কাৰণে আমি এজাহাৰ দাখিল কৰিছোঁ জোনাই থানাত। আৰু এখেতসকলক আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কিন্তু প্ৰশাসনে এতিয়ালৈকে আজি 48টা ঘণ্টা অতিক্ৰম কৰিলে, কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। তাৰ প্ৰতিবাদত আমি শান্তিপূৰ্ণভাৱে আমি বাইক ৰেলী আজি কৰিম। আৰু আমি ৰাইজক জনাব বিচাৰিছোঁ, TMPK MMK মিমাকাবাঙে ৰাজু মেডগৰ যি কেলেংকাৰীৰ ঘটনা, আমি জড়িত নহয়। এইটো আইনী ব্যৱস্থা, আইনে প্ৰশাসনে এখেতক কেছ দিছে আৰু প্ৰশাসনৰ
জৰিয়তে এখেতে এৰেষ্ট হৈছে। তাত আমাৰ TMPK MMK জোনাই জিলা সমিতিৰ কোনো ষড়যন্ত্ৰও নাই, অভিসন্ধিও নাই। যিসকলে ষড়যন্ত্ৰ আৰু অভিসন্ধি বুলি ভাবিছে এখেতসকলক আমি আহ্বান জনাব বিচাৰিছোঁ, তেনেধৰণৰ অভিসন্ধি বা ষড়যন্ত্ৰ যদি TMPK MMK মিমাকাবাঙৰ কোনোবা প্ৰমাণ আছে এখেতসকলে আমাক উলিয়াই দিয়ক। আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে ক'ৰবাত যদি এনে ধৰণৰ পাইছে তেতিয়াহ'লে আপোনালোকে উলিয়াই দিয়ক। তো TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে মই আজি এই গোটেই বাইক ৰেলী, শান্তিপূৰ্ণ বাইক ৰেলীটোত অংশগ্ৰহণ কৰিব আহিছোঁ আৰু ইয়াৰ পৰাই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাব বিচাৰিছোঁ জিলা প্ৰশাসন আৰু জোনাই আৰক্ষী প্ৰশাসনক মই জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে যিসকলৰ নাম অন্তৰ্ভুক্ত আছে তেখেতসকলক 24 ঘণ্টাৰ ভিতৰত যদি এখেতসকলে গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে TMPK MMK মিমাকাবাঙে এখেতসকলক নিজাববীয়াকৈ সামাজিকভাৱে আমি তেখেতসকলক ব্যৱস্থা গ্ৰহণ কৰিম। নিশ্চিতভাৱে সংগঠনৰ কোনো কৰ্মী জড়িত আছে, এখেতসকলৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ অৰ্থে আমি আজি TMPK MMK মিমাকাবাঙৰ কেন্দ্ৰীয় সমিতিৰ আমি কাৰ্যকৰী বৈঠক আহ্বান কৰিছোঁ 3টা বজাৰ পৰা। আৰু সেই সভাৰ জৰিয়তে আমি যিসকলে TMPK MMK নিজৰে সংগঠনৰ জিলা সমিতিৰ সংগঠনৰ যি কাৰ্যকৰী বৈঠকত প্ৰলোচনা কৰি মেলি যি আক্ৰমণ কৰাইছিল তেখেতসকলৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ সাংগঠনিকভাৱে। মই সভাপতি হিচাপে নিশ্চিতভাৱে আপোনালোকক জনাব বিচাৰিছোঁ আজি আমাৰ 500 ভলণ্টিয়াৰৰ কথা কৈছিলোঁ, আজি 1000 আহিছে। আপোনালোকে ফটোগ্ৰাফী কৰক আৰু প্ৰত্যেকটো আঞ্চলিকত মই নিশ্চিতভাৱে মই নিজেও তাত উপস্থিত হৈছোঁ যে যোৱা মাহটোত আৰু প্ৰত্যেকটো আঞ্চলিকত কাৰ্যকৰী বৈঠক যেতিয়া অনুষ্ঠিত হৈছিল সেই কাৰ্যকৰী বৈঠকসমূহত প্ৰায় প্ৰত্যেকটো আঞ্চলিকত 300-400 কৰ্মীয়ে সহযোগ কৰিছিল। তাতেই প্ৰমাণ হয় যে জোনাইত কোনো বিভক্ত হোৱা নাই। ইয়াত কোনো আঞ্চলিক আমাৰ যিটো কাৰ্যকৰী বৈঠকত জড়িত নাছিল এই আক্ৰমণৰ সময়ত, যিহেতু সকলো আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল কাৰ্যকৰী বৈঠকত উপস্থিত আছিলেই। তাতে কেইজনমান দুষ্কৃতিকাৰীয়ে উচতনিমূলক বক্তব্য ৰাখি উচতনিমূলক আনি মেলি উচতাই আনিয়েহে এই আক্ৰমণ কৰাইছিল। তাত এজন দুজন ৰাজু মেধকক ভালপোৱা সংগঠনৰ কৰ্মকৰ্তা থাকিব পাৰে, নিশ্চিতভাৱে থাকিবই। মোকো ভালপোৱা কালি মোক যদি সংগঠনৰ পৰা আঁতৰাই দিয়ে মোকো ভালপোৱা ওলাব, সেই ভালপোৱাটোৰ লগত সাংগঠনিক কোনো কথা জড়িত নাই। ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে আমাৰ ইয়াতে জোনাইত কোনো আঞ্চলিকে আৰু পক্ষ লোৱা নাই, সংগঠনৰ পক্ষতে আঞ্চলিক नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो डालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।